নমস্কাৰ, মোৰ নাম শ্ৰী হেমচন্দ্ৰ গগৈ। মোৰ ঘৰ ফুলবাৰীত। মোৰ মা নাই, সেইবাবে মাক লৈ এটি গীত লিখিছোঁ। গীতটি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ক'ত আছা তুমি? ভাগৰি পৰিছো মই তোমাক বিচাৰি। মা ক'ত আছা তুমি? ভাগৰি পৰিছো মই তোমাক বিচাৰি। হৃদয়ৰ কোহে কোহে দুখৰে অমানিশা হাতুৰং জীৱনতে ছটিয়াই দিবানে মা? মা ক'ত আছা তুমি? ভাগৰি পৰিছো মই তোমাক বিচাৰি। সপোন হৈ ৰাতি আখি আখি মা জগাই দিয়া মোক তোমাৰ চিকুণ মুখনি চাই চাই মা পাহৰো যেবোৰ অতীতৰে স্মৃতিয়ে বুকুৰ মাজত দোলা দি উঠে। অতীততে কোৱা বুঢ়া বুঢ়ীৰ সাধু মনতে পৰে। কেনিনো হেৰালে আজি সেই সাহীবোৰ? কতেনো লুকা লৰালিৰ কিয়নো মধুৰ? মা ক'ত আছা তুমি? ভাগৰি পৰিছো মই তোমাক বিচাৰি। তুমি এৰি যোৱাৰি দিনাই জানানে মা বৈছিলে চকুৰ পানী বহু যাতনা। তুমি এৰি যোৱাৰি দিনাই জানানে মা বৈছিলে চকুৰ পানী বহু যাতনা। বিষাদৰ ধুমুহাই মোক জুৰুলা কৰিলে আজি নাই যদিও কাষত তুমি চকুৰ আগত তোমাৰ ছবি। মা ক'ত আছা তুমি? ভাগৰি পৰিছো মা তোমাক বিচাৰি।